ओके गाइस সকলোকে স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে আমি লংকালৈ গৈ আছোঁ তো ভণ্টিয়ে ক'লে প্ৰথমত আপোনালোকক সেইকেইটা ক্লিপ দি দিছোঁ মানে ভণ্টিয়ে তেনেকৈ কৈছিলে আৰু মোৰ ডাঙৰজনী ভণ্টিয়ে ভিডিঅ' কৰি দিছিলে তো সেই ক্লিপটো লগাই দিছোঁ আৰু আমি এতিয়া লংকালৈ গৈ আছোঁ ঘৰৰ পৰা ওলাই আহিছোঁ আৰু মিছামান পাইছোঁ মিছা আৰু এই ভিডিঅ'টো ডাবিং কৰি দিছোঁ মানে কৈ থাকিবলৈ বেয়া লাগে গাড়ীত আহি থাকোঁতে সেইকাৰণে মই ডাবিং কৰিছোঁ জানো মই কি হৈ আছে আৰু মিছা আৰ্মি কেম্পত কিবা ৰাস্তাটো বন্ধ কৰি দিছে আৰ্মি সাইডে টুইটো সাইডে আহিব দিছে আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তেতিয়া মই দিয়া ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব তো ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে আৰু ক'ত আমি কি হয় সকলোখিনি দেখাম আৰু এইকেইদিন এয়া পাৰ্ট হৈ যাব তো আজি পাৰ্ট 1ৰ ভিডিঅ'টো দিছোঁ দিম আৰু ৰাতি বা কাইলৈ মৰ্নিং 8টা বজাত যাব আৰু কাইলৈৰ পৰা সকলোখিনি ভিডিঅ' ক্লিপ দি থাকিম চাব সকলোৱে আৰু মৰম দিব বুলি আশা ৰাখিলোঁ আৰু আমি এতিয়া বাছত উঠিলোঁ তো মানে লংকালৈ যোৱা বাছত মানে ইয়াত গাড়ী চেঞ্জ কৰিব লগা হয় মানে নগাঁৱলৈকে এখন গাড়ী থাকে তাৰপৰা আকৌ এখনত বেলেগত চেঞ্জ হয় তো আমি গাড়ীত লংকালৈ পূৰা উঠিলোঁ আৰু গাড়ীৰ ভিতৰত বহি আছোঁ আৰু আমি আহিছোঁ ভণ্টি মোৰ ডাঙৰজনী ভণ্টি সৰুজনী খুৰা খুৰী আৰু মই আহিছোঁ আৰু এতিয়া আমি দবকাই পামগৈ আৰু ভিডিঅ'টো মানে অলপ কাট কৰি দিছোঁ আৰু গোটেই ভিডিঅ'টো যদি দিবলৈ যায় তেতিয়া বহুত লম্বা হৈ যায় সেইকাৰণে অলপ কাটি দিছোঁ আৰু আপোনালোকে ৰাস্তাটোৰ এনজয় লওক ভিডিঅ' গানৰ সৈতে আৰু ক'ৰ পালেগৈ মই কৈ থাকিম আপোনালোকক টেনশ্যন ন' টেনশ্যন অনলি পেনশ্যন তো আমি আহি পালোঁহি দবকা আৰু অলপ টাইম দবকাত গাড়ী ৰ'ব তো চাওক কিমান কষ্ট কৰি পানী দি থাকে মানে ফ্ৰিজিঙে হয় পানী সেইখিনি দিয়ে চাওক ভিডিঅ'টো শেষলৈকে